কিবা অকণ আনিব নোৱাৰেনে? এই ৰবা হে লগত পইচা পাতি এটাও নাই এই বাইৰে ঠিকে মছলা দি আছে টাকা আনি আনবা কি মই সেইবিলাক কৰিব নোৱাৰো দেই মুঠৰ ওপৰত আজি মোক বজাৰ লাগিবই ক'ত হলো আমাৰ বাৰীৰ পাছফালে কাটুৰি গছ বহুত আছে তাৰে যদি এবাৰমান এটা বুলি বেচিব পৰা যায় কাম খেৰা হৈয়ে যায় হেৰা হে সৰহকে দুটাম ভাজি আছো একেবাৰে বৰ ভোক লাগিছে নহয় ভাত খাবলৈ আহিছে কেতিয়াবা কিবা বজাৰ কৰি পাইছে মইহে জানো কিমান কষ্ট কৰি ভাত ৰান্ধি খুৱাই আছো কিয় এই যোৱা বছৰ মাঘৰ বিহুত মই এক মোনা বজাৰ কৰি আনি দিয়া নাছিলো শেষে কৰিলা নেকি তুমি কি যোৱা বছৰৰ বস্তু এতিয়ালৈকে থাকে নেকি কথা ক'বলৈ আহিছে ঘৰত একো এটা খাবলৈ নাই ফালে ঘৈণীৰ গালি কি কৰা যায় নহ'লে এটা কামকে কৰা যাক আমাৰ বাৰীৰ পাছফালে হোমলতি গছ বহুত আছে তাৰে এভাৰমান যদি জালুক পুলি বেচিব পৰা যায় পইচাও পাম ঘৰলৈ বজাৰো আহিব আৰু ঘৈণীয়েও ভাল পাব অ বন্ধু কি আনিছা সেইবোৰ আধা বাৰ লৈ হয় নেকি এইবাৰ আমাৰ বাৰীত এটাৰ খেতি উভৈনদী নহয় তাতে বোলো এভাৰমান আধামূলীয়া দামত বিক্ৰী কৰি থৈ আহো পিছে তুমিনো কি আনিছা এইবাৰ আমাৰো বাৰীত জালুকৰ খেতি উভৈনদী নহয় তাকে বোলো এভাৰমান ময়ো বেছি থৈ আহো লৈ আহো যদি কেঁতুৰি বাৰখন তাক দি জালুকৰ বাৰখন ল'ব পাৰো মোৰ কিন্তু তামাম লাভ হ'ব যদি ভোমলতি গুটি ভাৰ তাক দি তাৰ এটাৰ বাৰখন ল'ব পাৰো মোৰ কিন্তু তামাম লাভ হ'ব এৰা বন্ধু নহ'লে এটা কামে কৰো দিয়া কিবা কাম মোৰো ঘৰত আদা নাই নহ'লে তোমাৰ ভাৰখন মোক দি মোৰ ভাৰখন তোমাক দি হাল সলনিকে কৰি লওঁ তুমি কিন্তু মোৰ মনৰ কথাটোৱে কৈছা বন্ধু হা দিয়া 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 যোৱা আজি কিন্তু তাক ভাল ঠগিল যিদৰে ৰাম ঠগন আগতে বেলেগত দি পোৱা নাছিলো চাইলৰ অভাৰখনত কিনো আছে ই দেখিছো মোতকৈও চালাক আদা বুলি কাটুৰি ভাৰখন দি পঠিয়াইছে এইবোৰচোন জালুক নহয় কিবা বেলেগ কি বেটাই মোক ঠগিলে বেটা ময়োতো কম বস্তু নহয় তয়ো মোৰ নিচিনাই ওলাল চিনি পাইছে নে মোক তোমাকতো আৰু চিনি নাপাম নে বন্ধু পিছে সেইদিনা এডাৰ ভাৰখন কেনে পালে তুমি সেইদিনা জালুকৰ ভাৰখন যেনেকুৱা পালা ময়ো আদাৰ ভাৰখন তেনেকুৱাই পালো দিয়া তুমিও কিন্তু কম বস্তু নহয় বন্ধু একেবাৰে কাঠে কুঠেৰে মিলি গৈছো আমি নহ'লে আমি সুখীকে বান্ধো দিয়া তুমি কিন্তু এইটো বৰ ভাল কথা ক'লা বন্ধু আজিৰ পৰা আমি দুটা সুখী পিছে বন্ধু আমি যেতিয়া সুখী হলোৱে দুয়ো মিলি কিবা কামকে কৰো পিছে সখী এই দিনত কাম নাপাবা ক'ত এই ৰূপহী গাঁৱৰ যাদৱ মহাজনৰ ঘৰত কামেই কাম তালৈ গ'লে চাগে আমি কাম পাব পাৰো পিছে আমি বেছি দেৰি নকৰি মহাজন দেউতাৰ ওচৰলৈ গৈ থকাই ভাল ব'লা ব'লা মহাজন দেউতা মহাজন দেউতা বোলো ঘৰত আছে নে তোমালোককতো মই চিনি পোৱা নাই আমি ওচৰৰে মহাজন দেউতা এই যে বালিকুচি গাঁও তাতে আমাৰ ঘৰ আহা আহা ভিতৰলৈকে কিবা সকাম লৈ আহিলা তোমালোক শুনিবলৈ পাইছো আপোনাৰ ঘৰত হেনো কামেই কাম কিবা কৰি আমাৰ দুটা আপোনাৰ ঘৰত লগোৱা কৰি ৰাখিবলৈ নোৱাৰে নে পিছে তহঁতে বা কি কাম জানো আমি চব জানো মহাজন দেউতা আপুনি যি কৰিবলৈ কয় তাকে কৰিম হয় নেকি এজনে আমাৰ গাইজনী চৰাব লাগিব আৰু আনজনে তুলসীৰ তলত পানী দিব লাগিব কিন্তু এটা কথা তুলসীৰ গুৰিত যাতে পানী শুকাই নাযায় হ'ব মহাজন দেউতা হ'ব আপুনি যেনেকৈ কৈছে আমি তেনেকৈ কৰিম যোৱা তেতিয়াহ'লে তোমালোক কামে কাজে লাগি যোৱা পানীবোৰ কলৈ যায়
smiled at them and said she told me so. Everybody asked me how I know. I smiled at them and said she told me so. Everybody asked me how I know. I smiled at them and said she told me so. Everybody asked me how I know. তই ইয়াতে খাই থাক আৰু মই এটা অলপ জিৰণি লওঁ ক'তো নাযাবি কিন্তু গাইজনী ক'লো গ'ল গাইজনী হা বাপেকে এই গাইজনী যদি আজি হেৰাই যায় মহাজন দেউতাই কিন্তু মোক ডিঙি চেপি মাৰিব ক'ত বিচাৰোঁ এতিয়া এইফালেই যাওঁ নেকি এইজন এইজনীৰ পাছে পাছে দৌৰোতে মোৰ চেহেৰা শুকাই খিনাই গৈছে ঐ ৰহ কিবাকে যদি মই এই কামটো সখীৰ লগত সলাই ল'ব পাৰোঁ মোৰ কিন্তু ভাল হ'ব তুলসীত পানী দিয়াহে আহ তাকেই কৰা ঐ বল কিনো কৰি আছে সখী অকণমান তুলসী গুৰিটো নিকাই আছো পিছে তুমিনো ক'ৰ পৰা মই এই গৰুটো এৰাল দি এনেই ইফালে এবাৰ আহিছো পিছে সখীয়ে তোমাৰ কামটো কেনে পাইছা মোৰ কামটো একেবাৰে সহজ সখী আজি যদি এঘটিমান পানী ঢালো নহয় আৰু 3 দিন মানলৈ দিবই নালাগে পিছে তোমাৰ কামটো কেনে পাইছা মোৰ কামটো তোমাতকৈ সহজ সখী কি কোৱা সেই ৰাতিপুৱা গৰুটো এৰাল দিলো সেই দিনৰ দিনটো গছৰ তলত শুই থাকিম কি কোৱা ইয়াৰ দেখিছো কামটো মোতকৈ সহজ কিবা প্ৰকাৰে যদি ইয়াৰ লগত কামটো সলনি কৰি ল'ব পৰা যায় মোৰ কিন্তু ভাল হ'ব কিবা কৈছা সখী নাই কোৱা সখী নাই কোৱা মই ভাবিছো কামটো যিহেতু আমাৰ দুইটাৰে সহজ তোমাৰ কামটো মোক দি মোৰ কামটো তোমাক দিলেনো কেনে হয় তুমি কিন্তু মোৰ মনৰ কথা কোৱা কৈছা বোলো হ'ব পিছা আজিৰ পৰা তুমি গৰুটো চৰা বন্ধা কৰিবা আৰু মই তুলসী তলত পানী দিম তেতিয়াহ'লে তুমিও এইটো কামত লাগি যোৱা আৰু ময়ো সেইটো কামত লাগি যাওঁ আজি ভাল কাম পাইছো মই তই ভালকে খাই থাকি বুজিছ সখীয়ে আজি পাব জ্বালা তুলসী তলত পানী দি বুজিছ ভাবিলে তই আঞ্জলি বেটা সি এইটো জ্বালা পাই কামটো মোৰ লগত সলাই লৈছে বেটা পানী কিনি কোন হৈছে কোন হৈছে পানী আৰু নোৱাৰিছো সখীয়ে কিন্তু মোক ভাল ঠগন দিলে ময়োতো নঠগোৱা নহয় দুয়োটা একদম মিলি গৈছো সখী কামটো কেনে পাইছা কামৰ কথা নকবা আৰু সখী তুমিও কম বস্তু নহয় ময়ো কম বস্তু নহয় আমি দুটা কাঠে কুঠাৰে মিলি গৈছো একদম কথাতে কয় নহয় সখী আনক ঠগিলে নিজেও ঠগ খাই সেইকাৰণে তুমিও ঘৰলৈ যোৱা ময়ো ঘৰলৈ যাওঁ ঠিকেই যোৱা তুমিও যোৱা ময়ো যাওঁ আজিৰ পৰা আৰু এনেকুৱা ভুল নকৰো চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো খটংকে টিপি দিয়ক কৃষ্ণ